ভক্তি যোগ পদ হেৰা বদতি কপিল হৰি শুনা মহাহতি একবিধ মাত্ৰ পুনো নিৰ্গুণ ভকতি জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ মোৰ গুণ গণক শ্ৰৱণে তেতিক্ষণ নিষ্কামে মুহূৰ্ত যাই নিমজয় মন নিৰ্গুণ ভকতি কহিলো বুজাই মই হমেইটো ভক্তি এৰা এৰি নাই। ভক্তি যোগ অৰ্থাৎ ভক্তি ভজ ধাতু ইক্তিন হ'ল প্ৰত্যয় ভজ ধাতু যোগ ইক্তিন প্ৰত্যয় সমান ভক্তি ভজ মানে ভজনা কৰি থকা ইক্তিন মানে হ'ল আনন্দ জীৱাত্মাই যি ভাবি থাকিলে আনন্দৰ উপৰি আনন্দ লাভ কৰিব পাৰে সেই ভাৱনাটোৰ নাম হ'ল ভক্তি সেই পথটোৰ নাম হ'ল ভক্তি আৰু সেই ভাৱনাটো সেই ভক্তি মাৰ্গ এটি জীৱাত্মাই নিজৰ শৰীৰত বা নিজৰ ভাৱনাত যদি নিৰবিচ্ছিন্নভাৱে ৰাখিব পাৰে তেতিয়াহ'লে সেই জীৱ ঈশ্বৰৰ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰে সেই মাৰ্গৰ নামেই হ'ল ভক্তি মাৰ্গ। এতিয়া এক যোগ এক এই বুলি যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে স্বাভাৱিকতে আমি সকলোৱে উত্তৰটো দিম সমান 2 কিন্তু শাস্ত্ৰৰ মাধ্যমেৰে যদি চিন্তা কৰোঁ এক যোগ এক সমান কিন্তু 2 নহয় সমান 1 যদিহে শাস্ত্ৰৰ মাধ্যম আপুনি মই আশ্ৰয় কৰোঁ 1 যোগ 1 সমান 2 নহয় যে 1 হ'ল তাৰমানে জীৱ আত্মা হ'ল 1 আৰু পৰম আত্মা হ'ল 1 এতিয়া সেই একে একে কিন্তু 2 নহয় একত 1 যোগ কৰি দিলে কিন্তু 1 হয় এইটো হ'ল শাস্ত্ৰৰে পৰম ৰহস্য তত্ত্ব যিটো আপুনি মই উপলব্ধি কৰিবলৈ সহজতে আপুনি মই উপলব্ধি কৰিব নোৱাৰোঁ। এতিয়া ইমান পূজা অৰ্চনা কৰা সেই ৰাজ্যখন যিখন ৰাজ্যত ৰুক্মিণীৰ নিচিনা এগৰাকী কন্যাৰ জন্ম হৈছিল সেই ৰাজ্যখনৰ নাম কি বাৰু? কণ্ডিল নগৰ। ভাৰতবৰ্ষৰ ক'ত অৱস্থিত? পূব প্ৰান্তত কণ্ডিল নগৰ শদিয়া তাত অৱস্থিত কণ্ডিল নগৰ মানে শদিয়া। সেই সূত্ৰে
ভগৱন্ত কৃষ্ণ হ'ল অসমৰ জোঁৱাই। শাস্ত্ৰই খুব সুন্দৰভাৱে কথা প্ৰকাশ কৰি আছে, আমিও সমস্তজনাই কম বেছি পৰিমাণে বুজি পাওঁ। এতিয়া ৰুক্মিণী হ'ল জীৱাত্মাৰ প্ৰতীক। সেই জীৱাত্মাই এক বুলি যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে উত্তৰ পাওঁ তেওঁ যোগ কৰিলে আৰু এটা এক, সেই একটো হ'ল ভক্তি। এতিয়া জীৱাত্মা এক যোগ ভক্তি এক হ'ব লাগিছিল, কিন্তু সমান দুই নহ'ল, উত্তৰ একেই হ'ল, অৰ্থাৎ পৰমাত্মা। জীৱাত্মা এক যোগ ভক্তি এক। জীৱাত্মাই ভক্তিক আশ্ৰয় কৰিলে, একে একক আশ্ৰয় কৰিলে হ'ব লাগিছিল দুই, কিন্তু শাস্ত্ৰৰ পৰা উত্তৰ পালোঁ ই হ'ল ৰহস্য তত্ত্ব। আৰু ইয়াক জানিবৰ কাৰণে আপুনি মই দিনে ৰাতিয়ে দৌৰি ফুৰিছোঁ। প্ৰত্যেকে আমি ইয়াকে বিশ্লেষণ কৰিবলৈ নামঘৰলৈ যাওঁ, মন্দিৰ মছজিদ আদি বিভিন্ন ধৰণে যাৰ যি ধৰ্ম যেনেধৰণে মানি আছে, তাৰ মূল কেন্দ্ৰবিন্দু হ'ল সেই পৰম আত্মাৰ কৃপাৰ পাত্ৰ হ'বলৈ জীৱই ইচ্ছা কৰা, এই কথাটোকে কোৱা হৈছে। এতিয়া সেই ৰুক্মিণীয়ে ইমান পূজা অৰ্চনা বলি বিধান কৰা সেই ৰাজ্যখনৰ মাজত থাকিও কিন্তু জীৱাত্মা হিচাপে পৰম আত্মা একক আশ্ৰয় কৰিছিল, ঈশ্বৰ কৃষ্ণৰ নামত আশ্ৰয় কৰিছিল। সেইকাৰণে একে একে দুই নহয়, একে একে সমান একেই হ'ল। তেনেধৰণে বহুত উদাহৰণ আছে, আমাৰ এই মুহূৰ্তত সেই কথাটো মনলৈ আহিল, সেইকাৰণে আপোনালোকৰ অগ্ৰত প্ৰকাশ কৰা হৈছে। এতিয়া সেই ভক্তি যোগ কৰি দিছে কোনে? পৰমাত্মা কপিল ভগৱন্তই। কাক দিছে? জীৱাত্মাৰূপী মাতৃ দেৱহূতি। কাৰ নিৰ্দেশত? পিতৃ কৰ্দম ঋষিৰ নিৰ্দেশত। পিতৃ কৰ্দম ঋষিয়ে যেতিয়া মাতৃ তেৰা ধৰ্মপত্নী দেৱহূতিৰ গৰ্ভত কপিল প্ৰভুৰ আৱিৰ্ভাৱ হ'ল, মানে অৱতৰণ হ'ল বা জন্ম হ'ল, তেতিয়াই কৰ্দম ঋষিয়ে ধৰ্মপত্নীক সিদ্ধান্ত দিলে যে ইমান দিনে মই তোমাৰ সৎসংগ আছিলোঁ, তোমাৰ যি মনৰ ভাৱনা আছিল, যি সংশয় আছিল, তুমি পত্নী হিচাপে পতিদেৱ হিচাপে মোক তুমি প্ৰশ্নখিনি অৱতাৰণা কৰিছিলা। মই তোমাক খুব সুন্দৰভাৱে উত্তৰ দিবলৈ চেষ্টা কৰা হৈছিল, তোমাৰ সংশয় দূৰ কৰিবলৈ চেষ্টা কৰা হৈছিল। কিন্তু এতিয়া আমাৰ মাজলৈ যি সন্তান আহিল, এয়া এলাপেচা সন্তান নহয়, এয়া স্বয়ং সত্য ধৰ্ম ৰক্ষা কৰি ভগৱন্ত পুৰুষে আমাক পূৰ্বজন্মতেই কথা দিছিল যে আমাৰ ঔৰসত তোমাৰ গৰ্ভত ভগৱন্ত পুৰুষে আহি ধৰাধামত কপিল নামেৰে অৱতৰণ কৰিব। সেই সূত্ৰে তেৰাই আহি অৱতৰণ কৰিছে। গতিকে মই আৰু তোমাক কিবা উপদেশ দিব লাগিব বুলি ভবা নাই। মই বানপ্ৰন্থ গ্ৰহণ কৰোঁ, তুমি তোমাৰ কিবা মনৰ সংশয় থাকিলে পুত্ৰ কপিলক তুমি সুধিবা, কপিলে তোমাক সুন্দৰভাৱে উত্তৰ প্ৰদান কৰিব, সংশয় দূৰ কৰিব। অৰ্থাৎ আজিৰ পৰা তোমাৰ সৎসংগ হ'ল তোমাৰ পুত্ৰ কপিল। এতিয়া ইয়াতো তিনিটা এক যোগ হ'ল, এটা এক হ'ল কৰ্দম ঋষি, এটা এক হ'ল দেৱহূতি আৰু এটা এক হ'ল কপিল। এতিয়া সেই এক যোগ এক সমান কিন্তু তিনি নহ'ল, তাতো একেই হ'ল। এইবিলাক হ'ল শাস্ত্ৰৰ নিয়ম। আপুনি মই চিন্তা কৰিলে খুব সুন্দৰভাৱে বিশ্লেষণ কৰিলে উত্তৰবিলাক তেনেধৰণে পাওঁ। এতিয়া কপিল প্ৰভুৰ চৰণত মাতৃ দেৱহূতিয়ে সেৱা নিবেদন কৰিছে যে পুত্ৰ কপিল, তোমাৰ পিতৃয়ে মোক এনেকৈ কৈছিল, মোৰ এই মুহূৰ্তত মনত সংশয় হৈছে, তুমি কৃপা কৰিবানে? তেতিয়া কপিল প্ৰভুৱে ক'লে, মাতৃ কোৱাচোন তোমাৰ মনতনো কি সংশয় আছে? মাতৃ দেৱহূতিয়ে কপিল প্ৰভুক মনৰ সংশয় ব্যক্ত কৰিলে যে ভক্তি বোলা কিবা ভাগ বস্তুৰ নাম মই শুনিছোঁ, সেই বস্তুবিধ খায় নে পিন্ধে কি কৰে মই কিন্তু একো নাজানো, তুমি মোক ইয়াৰ জ্ঞান প্ৰদান কৰিব লাগে। এই বুলি যেতিয়া সেৱা নিবেদন কৰিলে, তেতিয়া ভগৱন্ত কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে এনেধৰণে
এৰাম মৈত্ৰেয় বোলনত এহি মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিয়া লোকৰ। এই কথাখিনি আকৌ আপুনি মই কাৰ পৰা জানিছোঁ? এই কথাখিনি দুজন ভগৱন্তৰ মহান ভক্তই আলোচনা কৰি আছে। এজন হ'ল মৈত্ৰেয় ঋষি পৰম ভকত, অন্যজন হ'ল বিদুৰ মহাভকত। বিদুৰে সুধিছে, মৈত্ৰেয় ঋষিয়ে উত্তৰ দিছে। দুয়োজনে কথা পাতি থাকোঁতে থাকোঁতে সন্ধিয়াৰ পৰা ৰাতি পুৱাই গ'লগৈ, তেওঁ ভগৱন্তৰ কথা শেষ নহ'লগৈ। আৰু সেই কথাটোকে প্ৰকাশ কৰিছে মৈত্ৰেয় বোলন্ত এহি মাতৃৰ সুন্দৰ বাণী। সেই বিদুৰ মৈত্ৰেয় প্ৰকাশ কৰিছে যে মাতৃ দেৱকতীয়ে কপিল প্ৰভুৰ আগত সুন্দৰভাৱে প্ৰকাশ কৰা এই কথাখিনি শ্ৰৱণ কৰাৰ লগে লগে শুনি প্ৰভু কপিল ঈশ্বৰ কপিল প্ৰভুৱে প্ৰকাশ কৰিছে যে কৃপায়ে পীড়িত শুয়া মাতি লন্ত প্ৰশংসিয়া কুশলক চিন্তিয়া লোকৰ। সেই মাতৃ এই কলিৰ কৰাল গ্ৰাসত পৰি থকা এই জীৱবিলাকক ধন্য ধন্য মহামতী মনোৰণন দিনী মোৰ মা ভালত যোগ হৈল মতি সংসাৰ তৰিলায়াতি তুষ্ট ভৈলো দেখি তজু ভাৱ সেই বৈষ্ণৱে মই যাচি দেওঁ যদি তথাপি নলৱে। সেই পাৰ্থক্য শাস্ত্ৰ বাক্যশাৰী বুজাবলৈ কাৰণেহে আমি এটা তথাকথিত সমাজৰ দৃষ্টিভংগী চাম। আপোনালোকো আহিছে, কোনোবা গুৱাহাটীৰ পৰা, কোনোবা কামপুৰৰ পৰা, কোনোবা ঢিঙৰ পৰা, অৰ্থাৎ আপোনাৰ হবেও আজিৰ এই অনুষ্ঠানভাগী ঈশ্বৰৰ নাম শ্ৰৱণ মহাভক্তি লাভ কৰিবলৈ 20 কিলোমিটাৰ, 25 কিলোমিটাৰ, 40-50 কিলোমিটাৰ আঁতৰৰ পৰা এখন গাড়ীত খৰচ কৰি আপোনালোকো আহিছে। তদনুৰূপ সেউকী নিমন্ত্ৰণ পাই আমিও শিৱসাগৰ জাজি খনামুখৰ পৰা এখন গাড়ী লৈ ইয়ালৈ আহিছোঁ। এতিয়া আপোনালোক আৰু আমাৰ মাজত এটা পাৰ্থক্য আছে। পাৰ্থক্যটো কি? যেতিয়া অনুষ্ঠান শেষ হ'ব আপোনালোককো খাবলৈ দিব, আমাকো দিব। কিন্তু আপোনালোকক যেতিয়া পঠিয়াই দিব আপোনালোকক শৰাই এখন দি বিদায় নিদিয়ে, কিন্তু আমাক শৰাই এখন দি বিদায় দিব। তাতে সেউকীয়ে কিবা এটা টোপোলা দিব। এতিয়া সেই টোপোলাটো আমি যদি গৃহতে আমাৰ লগত যোগাযোগ কৰোঁতে আজিৰ তাৰিখটোত অনুষ্ঠানভাগ কৰিবলৈ যোগাযোগ কৰোঁতে যদি চুক্তি হৈছিল যে আইগৰাকী বাপজন বা প্ৰাণজিৎ বাপ, আপুনি আমাৰ নগাঁৱত অনুষ্ঠান কৰিবলৈ আহিলে আপুনি কিমান পইচা লয়, এই বুলি যদি সুধিছিল, আৰু সোধোতে প্ৰথম সোধাটো অপৰাধ, আৰু সোধাৰ পাছত যদি আমি কৈছিলোঁ যে 30,000, 40,000 বা 70,000, 50,000 নহ'লে আপোনালোকৰ তাত অনুষ্ঠান কৰিব নোৱাৰোঁ, তেতিয়াহ'লে সেইটো প্ৰাণজিৎ নামৰ ক্ষীণদিন শৰীৰটোৰ কাৰণে চূড়ান্ত অপৰাধ বুলি শাস্ত্ৰই কৈছে। এই ব্যৱস্থাটো এইটোৱে যে মূৰ সেৱা বিনে আকৌ কদাপি বৈষ্ণৱে মই যাচি দিওঁ যদি তথাপি নলওঁ। এজন পৰম বৈষ্ণৱে ঈশ্বৰৰ নাম আশ্ৰয় কৰিলে 5 প্ৰকাৰ মুক্তি পাবই, কিন্তু সেই 5 প্ৰকাৰ সিদ্ধি ঈশ্বৰে পৰম ভকতক যাচি দিলে সেই পৰম ভকতে তাকো তুচ্ছ জ্ঞান কৰে। এতিয়া আমাৰ চিন্তা আৰু ভাৱনা হ'ব লাগিব তেনেকুৱা।
সেইটোকে আমাক শাস্ত্ৰই কৈছে যে আমাক যাবৰ সময়ত যদি একো নিদিয়েও আমি তাতে সন্তুষ্ট। যিধৰণে আপোনালোককো একো নিদিয়ে, যদি আমাক দিয়াৰ কাৰণে আপোনালোকক নিদিলে, আপোনালোক যদি কষ্ট পায় মানে অন্তৰত যে তেওঁ দিলে আমাক কেলে নিদিলে, তেতিয়াহ'লে সেইটো আকৌ আপোনালোকৰ অপৰাধ হ'ব। তেনেধৰণে আমাৰ চিন্তাবিলাক শাস্ত্ৰৰ লগত যুক্ত হৈ আছে। ঈশ্বৰৰ নাম আশ্ৰয় কৰিলে জীৱৰ কিমান লাভ হ'ব, এইটো কোনেও বিশ্লেষণ কৰি উত্তৰ উলিয়াবগৈ নোৱাৰে। ইমানেই এটি জীৱৰ লাভ হয়। আপোনাক সমস্ত জনা সৰ্বজানন্তা বিপ্ৰ দামোদৰে পত্নী সুশীলাৰ নিৰ্দেশ মৰ্মে যেতিয়া বাল্যকালৰ হঠা জগতৰ ঈশ্বৰ কৃষ্ণৰ দ্বাৰকালৈ গৈছিল লগ কৰিবলৈ, গোটেই কাহিনীটো আপোনাহঁতে জানে যে সুশীলাই চাউলৰ এটি টোপোলা, সৰু এটি টোপোলা স্বামীৰ হাতত দি পঠাইছিল কৃষ্ণলৈ বুলি। আৰু বিপ্ৰ দামোদৰৰ হাতৰ পৰা ভগৱন্ত পুৰুষে কাঢ়ি লৈ তাক গ্ৰহণ কৰিছে যে মোৰ বৌৱে মোলৈ দি পঠাইছে, তুমি দিয়া। আৰু তাৰে 3 মুঠি হৈছিল ভগৱন্তই খাবৰ বাবে, তাৰে 2 মুঠি খাওঁতেই লক্ষ্মীয়ে থাপ মাৰি ধৰিছে যে তুমি আৰু এই মুঠি খাব নালাগে। তেতিয়া কৃষ্ণই কৈছে কিয়? তেওঁতো মোক অৰ্পণ কৰোঁতে তেওঁ নিজে, তেওঁৰ পত্নী, তেওঁৰ ল'ৰা ছোৱালীক লঘোণে ভোকে ৰাখি মোৰ চৰণত তেওঁ দিনটো ভিক্ষা কৰি পোৱা সমস্তখিনি মোৰ চৰণত অৰ্পণ কৰিছিল। গতিকে তেওঁ যদি ভিক্ষা কৰি পাওঁতে আধা কেজি চাউল পাইছিল, যদি সেই আধা কেজি চাউলটো মোক অৰ্পণ কৰিছে মানে তেওঁলৈ নিজলৈ নাৰাখি গোটেইখিনি মোক অৰ্পণ কৰিছে। ঠিক তেনেধৰণে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী মই, গতিকে ময়ো তাৰ সমানে সমানে দিবলৈ হ'লে বিশ্ব ব্ৰহ্মাণ্ড তেওঁক দিব লাগিব, তেতিয়াহে বন্ধুত্ব সমানটো ৰক্ষা হ'ব। সেইকাৰণে ভগৱন্তই সেই 3 মুঠিও 3 নম্বৰ মুঠিটো খাবলৈ লৈছিল যে গোটেই বিশ্ব ব্ৰহ্মাণ্ড মই তেওঁক দিলেহে তেওঁৰ ধাৰটো সম্পূৰ্ণ খুজিব পৰা হ'ব। তেতিয়া লক্ষ্মীয়ে থাপ মাৰি ধৰি ক'লে, প্ৰভু তুমি এই মুঠি আমাৰ কাৰণে দিয়া। এই বুলি লক্ষ্মীয়ে ৰাখি থ'লে। এই কাহিনীবিলাক আমি সমস্ত জনাই জানো, কিন্তু আহিবৰ সময়ত বিপ্ৰ দামোদৰক একো নিদিলে, আকৌ ভগৱন্ত পুৰুষে একো নিদিলে। তেতিয়া বিপ্ৰ দামোদৰে এটা ভাবিছিল মনতে যে প্ৰভু, মুখেৰে বিপ্ৰ দামোদৰেও একো বিচৰা নাই, কাৰণ অন্তৰ্যামী ভগৱন্ত সকলো জানেই নিবিচাৰিলেও। কিন্তু বিপ্ৰ দামোদৰক ইমান ভক্ত হোৱা স্বত্বেও বিপ্ৰ দামোদৰক ভগৱন্ত পুৰুষে যে একো দিয়া নাই, নিদিয়াৰ মূল কাৰণটো এইটো, মূৰক সেৱা বিনে আকৌ কদাপি বৈষ্ণৱে মই যাচি দেওঁ যদি তথাপি নলয়। তাৰমানে বিপ্ৰ দামোদৰ এনে এজন ভকত যিজনে ভগৱন্তৰ নাম ভাল পায়, ভগৱন্তক ভক্তি কৰে, বিনিময়ত একো নিবিচাৰে। সেইকাৰণে ভগৱন্তই চিন্তা কৰি আছে তেওঁক কেনেকৈ দিম, মোৰ পৰম ভকত। আৰু যেতিয়া দ্বাৰকাৰ পৰা উভতি গৃহলৈ বুলি বাট বুলিছে, তেতিয়া বিপ্ৰ দামোদৰে মনতে ভাবিলে যে প্ৰভু তুমিতো মোক একো নুসুধিলা, মইনো কিয় আহিছিলোঁ, আৰু মই দৰিদ্ৰ ব্ৰাহ্মণ, মইনো উপজাচি তোমাক কেনেকৈ কওঁ প্ৰভু। কিন্তু তোমাক এটি মনে মনে মই সেৱা জনাইছোঁ, ভাবিছে বিপ্ৰ দামোদৰে মোৰ পত্নীৰ মনৰ আশাটো যেন তুমি পূৰণ কৰা। এই বুলি যেই মুহূৰ্ততে বিপ্ৰ দামোদৰে ভাবি দিলে, ভগৱন্তই সুৰুঙাটো পাই গ'ল, এতিয়াহে মই দিব পাৰিম। সেই ভাৱনাটো বিপ্ৰ দামোদৰে নভবাৰ কাৰণেই বিপ্ৰ দামোদৰক ভগৱন্ত পুৰুষে তেতিয়ালৈকে একো দিয়া নাছিল। 1 নম্বৰ। 2 নম্বৰ, বিপ্ৰ দামোদৰে এটি অপৰাধ কৰিছিল বাল্যকালত, যে গুৰুগৃহত থাকোঁতে ব্ৰাহ্মণী অৰ্থাৎ গুৰু মাতাই খৰি লুৰিবলৈ পঠিয়াওঁতে 2জনকে একেলগে খাবলৈ কিবা মুঠি লগত দি পঠাইছিল, কিন্তু সেই মুঠি কৃষ্ণক, ৰামকৃষ্ণক নিদি বিপ্ৰ দামোদৰে মনে মনে বেছিকৈ ভোক লগাৰ কাৰণে অকলে অকলে খাই পেলালে। আৰু সেই অপৰাধটোৰ কাৰণে কৃষ্ণদেৱে বিপ্ৰ দামোদৰক তেতিয়ালৈকে একো দিয়া নাছিল, যেতিয়ালৈকে তেওঁ নিজে বিচৰা নাছিল, ভবা নাছিল। শাস্ত্ৰই এনেধৰণে সিদ্ধান্ত প্ৰকাশ কৰিছে। ৰাম যদি বোলা তেবে তাৰা ভজে কি কাৰণ, ইহাৰ উত্তৰ তেবে
শুনায়ে কমন ভকতি হেমাতা তা সম্বাৰ মহাফল তাত বিনে আন সবে দেখে অকুশল নাপায় স্বৰূপ কৰিয়া মই কহিলো যিজনে আপোন পৰ ভেদ কৰয় তাক মই ঘোৰতৰ দেও মৃত্যু ভয় এহি জানি চুত বৰ কৰিয়া বিচাৰ অনুক্ৰমে সবাকো কৰিবে সৎকাৰ কিন্তু তা সম্বাত মোক দেখিবে মনে অন্তৰ্যামী ৰূপে ব্যাপী আছো সৰ্বক্ষণে এতিয়া জানিয়া লৈলো শৰণ জানি নামে পখিলো শৰণ উত্তৰটো হ'ল এয়াই যে এহি জানি চুত বৰ কৰিয়া বিচাৰ অনুক্ৰমে সবাকো কৰিবে সৎকাৰ কিন্তু তাসম্বাক মোক দেখিবে মনে অৰ্থাৎ আমাৰ মন তত্ত্বৰ জৰিয়তে আমাৰ সন্মুখত আমি নিজকে আগবঢ়াই দিবলৈ শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে অন্তৰ্যামী ৰূপে ব্যাপী আছো সৰ্বক্ষণে কিয়নো প্ৰত্যেক জীৱৰ ঘতে ঘতে মই পৰমাত্মা ৰূপে বিৰাজমান হৈ আছোঁ সেইকাৰণে মোক সমস্ত ঘটতে তোমৰা হবে আত্মাৰাম মনেৰে দেখিবৰ বাবে চেষ্টা কৰিবা এতিয়া যিকোনো এটা বস্তুতে সূৰ্যৰ পোহৰটো বা চন্দ্ৰৰ পোহৰটো কিন্তু প্ৰকাশমান নহয় যেনে ধৰক মাটিত পায় আবেতান সূৰ্যক কহওঁ বুজাই যেতিয়া এটি জীৱই আমি একক আশ্ৰয় কৰিম তেতিয়াহে ঈশ্বৰক লাভ কৰিব পাৰিম বৈকুণ্ঠতো মই নাথাকো এৰাম যোগীৰো হিয়া এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই এতিয়া ভগৱন্ত ক'ত আছে আমাৰ বাপজনাই অকণমান আগতে কৈ থৈ গ'ল যে অসুৰৰ দ্বাৰা কথাখিনি প্ৰকাশ কৰিলে আৰু আমাৰ মনলৈ আহিল দেৱঋষি নাৰদৰ জৰিয়তে ভগৱন্ত পুৰুষে কথা কোৱাৰে আমি প্ৰকাশ কৰা হৈছে যে নাৰদত বিষ্ণু আচন্তকৈ বৈকুণ্ঠতো মই নাথাকোঁ ৰৈষি নাৰদ মই বৈকুণ্ঠত নাথাকোঁ নহয় মই আৰু ক'ত নাথাকোঁ জানা যোগীৰ হৃদয়ো এৰি সমুদায় মানে যোগীৰো হিয়া এৰি সমুদায় মই এজন পৰম যোগীৰ হৃদয়ো এৰি আহিবলৈ কুণ্ঠাবোধ নকৰোঁ ক'ত থাকোঁ য'ত মোৰ ঈশ্বৰ তেহে প্ৰভু ভজনীয় ইটো জগতৰ
জগত ঈশ্বৰ তেহে প্ৰভু ভজনীয় ইটো জগত হৰি ৰাম ৰাম কৃষ্ণ 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 জয়